নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল আৰু আপোনালোকে চাই আছে অল ইন ওৱান টিভি আৰু যে আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ বিজনী অঞ্চলৰ কেইটামান ধুনীয়া ধুনীয়া টেণ্ট হাউচ সজাইছে মানে সাজ কাজ কৰিছে তাকে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয় বন্ধুসকল ব্লগ চাওক কিমান ধুনীয়াকৈ সজাইছে কাপোৰ বা আৰু এইটো হৈছে কিবা কি বুলি কয় এনেকুৱা কাৰ্টুন টাৰ্টুনেৰে সজাইছে ইমান ধুনীয়া লগা হৈছে এইটো অৰিজিনেলৰ দৰে দেখে কিন্তু এইটো অৰিজিনেল নহয় এইটো বনোৱা হয় ইমান ভাল লাগে তাৰ ভিতৰৰ সময় চাবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে বিজনী ডেকোৰেটৰ আপোনালোকে যে চাব খুজি চাব আহিব পাৰে চাওক ধুনীয়াকৈ সজাইছে এইটো পৃথিৱী এইটো গছ ৰুই আছে ইমান ধুনীয়াকৈ সজাইছে এইখন হৈছে আমাৰ ৰকেট চন্দ্ৰত যাবৰ কাৰণে ৰকেট ইমান ধুনীয়াকৈ সজাইছে অৰিজিনেলৰ দৰে দেখে আৰু এইটো চাইডত কিবা লিখি দিছে ইমান দূৰৰ পৰা দেখা নাপাওঁ মঞ্চখন ষ্টেজ আৰু এইটো হৈছে ফুলত সেইটো মাখি পৰি আছে মাখিটো পৰি আছে ফুলত ৰস খাই আছে আৰু ভিতৰত গৈ আছো ব্লক ভিতৰত কি আছে চাই আহোঁ ভিতৰত পালোঁ এয়া চাইডত এইবিলাক পাহাৰ মানে পৰ্বত আৰু এইটো হৈছে শুকান গছত মৌৰ বহা আছে মৌৰ ঘৰ মৌ এই আৰু এইফালে চাওক এইবিলাক পাহাৰ আৰু এইটো হৈছে এটা মৰা গছ মৰি গৈছে গছটো বনোৱা হয় কাগজেৰে এইটো মৌৰ বহা আছে আৰু লগত এইটো আমাৰ দুৰ্গা মা এইটো হৈছে শিৱশংকৰ কলনীৰ টেণ্ট হাউচ এডাল মৰা গছ চাওক কিমান ধুনীয়াকৈ সজাইছে কাগজেৰে সজাইছে একদম বাৰু সঁচা যেন লাগিছে মৌ চাওক ওপৰত কেনেকৈ ধুনীয়াকৈ সজাইছে এইটো হৈছে মাখিটো আৰু এবাৰ দেখাইছোঁ আৰু এইটো হৈছে আমাৰ চন্দ্ৰত যোৱাৰ কাৰণে এইটো হৈছে আমাৰ বিজনী কালীবাৰী বড়ো কালীবাৰী টেণ্ট হাউচ